মীনপালক বন্ধুসকল, ৰৌ মাছে প্ৰধানকৈ পুখুৰীৰ মাজভাগত খাদ্য গ্ৰহণ কৰে, যাৰ বাবে পুখুৰীৰ গভীৰতা 5 পৰা 7 ফুট ন্যূনতম হোৱাটো উচিত। ব্যৱসায়িকভাৱে পালন কৰা ৰৌ মাছৰ বাবে ফ্লোটিং ফিছ ফিড যোগান ধৰিব পাৰে। তাৰোপৰি চাউলৰ মল, খলিহৈ, মাকৈ গুড়ি, জলজ উদ্ভিদ আদিও যোগান ধৰিব পাৰে। পুখুৰীত প্ৰাকৃতিক প্লাংটন থকাটো নিশ্চিত কৰা উচিত, অৰ্থাৎ পুখুৰীৰ পানীভাগত উদ্ভিদপ্লাৱকৰ উপস্থিতিয়ে অন্যান্য মাছৰ লগতে ৰৌ মাছৰ বৃদ্ধিটো যথেষ্টভাৱে সহায় কৰে। গতিকে যিসকল মীনপালকে পুখুৰীত অন্যান্য মাছৰ সৈতে ৰৌ মাছ পালন কৰিছে, তেওঁলোকে ৰৌ মাছৰ বাবে উপৰোক্ত খাদ্যখিনি যোগান ধৰাটো সদায় নিশ্চিত কৰিব। তাৰোপৰি মাছ পালন কৰা পুখুৰীৰ পানী মাটি সদায় ভালে ৰাখিবৰ কাৰণে সময়ে সময়ে আপোনালোকে জিঅ'লাইট, পটাছ আদি ঔষধসমূহ ব্যৱহাৰ কৰি থাকিব। আৰু মীন পালনৰ বাবে প্ৰয়োজনীয় সকলোখিনি সা সামগ্ৰী আমাৰ পৰাও আপোনালোকে ল'ব পাৰিব। যিসকলে মীন পালন কৰি আছে তেওঁলোকে আমাৰ সৈতে যোগাযোগ কৰিব। আমি উচ্চমানৰ দানা, পোনা আৰু ঔষধৰ যোগান ধৰি আহি আছোঁ। আজিলৈ চমু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ নতুন ভিডিঅ'টি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।